নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম। ভাৰত আৰু শ্ৰীলংকা এছিয়ান ক্ৰিকেটৰ দুটা বৃহৎ টিম, দুটা শক্তিশালী টিম। এই টিম দুটাৰ মাজত বহু বছৰ আগৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টৰ ফাইনেল হৈ আহিছে। সেয়া বিভিন্ন এছিয়া কাপৰ ফাইনেলেই নহওক কিয়, চেম্পিয়ন্ছ ট্ৰফিৰ ফাইনেল 2002 নহওক কিয়, যিটো নেকি বৰষুণৰ বাবে দুয়োটা টিমৰ মাজত ভগাই দিয়া হৈছিল, আৰু 2011 চনৰ ফাইনেল য'ত নেকি ভাৰতীয় টিম জিকিছিল শ্ৰীলংকাক পৰাস্ত কৰি মুম্বাই ৱানখেড়ে ষ্টেডিয়ামত। ঠিক সেইদৰে 2014 চনৰ T20 বিশ্বকাপৰ ফাইনেলৰ কথাও আমি কিন্তু ক'ব লাগিব। 2011 চনত ভাৰতে শ্ৰীলংকাক হৰুৱাই 50 অভাৰৰ ক্ৰিকেট বিশ্বকাপ জয় কৰি চেম্পিয়ন হিচাপে সমগ্ৰ বিশ্বৰ আগত নিজৰ পৰিচয় দাঙি ধৰিছিল। কিন্তু তাৰ ঠিক 3 বছৰৰ পাছত শ্ৰীলংকান ক্ৰিকেট টিমে সেই পৰাজয়ৰ কিন্তু প্ৰতিশোধ লৈ লৈছিলে। এই কথাটো বহু মানুহে ইগনোৰ কৰে, বহু ভাৰতীয় ক্ৰিকেট ফেনে ইগনোৰ কৰে যে শ্ৰীলংকাই আমাৰ প্ৰতিশোধ ল'লে, আমাক হৰুৱালে। তেওঁলোকে 2011 চনত যিটো পাইছিলে পৰাজয়, তাৰ কিন্তু প্ৰতিশোধ শ্ৰীলংকাই ল'লে। এইটো বহুতে ভাৰতীয় সমৰ্থকে পাহৰি গ'ল, পাহৰাব বিচাৰে ভাৰতীয় ক্ৰিকেট ফেনসকলে। কিন্তু বহু ভাৰতীয় ক্ৰিকেট ফেন এনেকুৱাও আছে 2014 চনৰ T20 বিশ্বকাপত শ্ৰীলংকাৰ হাতত যি পৰাজয় হৈছিল ফাইনেলত, সেইটো কিন্তু আজিলৈকে পাহৰা নাই। এটুকুৰা ঘাঁৰ দৰে আজিলৈকে আছে তেওঁলোকৰ মনত, তেওঁলোকৰ হৃদয়ত আজিলৈকে আছে। আজি আমি এই কথাই আলোচনা কৰিম, এই সমগ্ৰ কাহিনীটো আলোচনা কৰিম। 2014 চনৰ T20 বিশ্বকাপত কেনেদৰে শ্ৰীলংকাই প্ৰতিশোধ পূৰণ কৰিছিলে তাৰ ওপৰত আমি আলোচনা কৰিম। এই কথাটো আলোচনা কৰিবলৈ হ'লে সমগ্ৰ T20 বিশ্বকাপ 2014ৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। 2014 চনৰ T20 বিশ্বকাপ অনুষ্ঠিত হৈছিল বাংলাদেশৰ ভূমিত, আৰু এই T20 বিশ্বকাপৰ বাবে ভাৰতৰ টিমটো আছিল এনেধৰণৰ: মহেন্দ্ৰ সিং ধোনী অধিনায়ক, বিৰাট কোহলি, যুৱৰাজ সিং, ৰোহিত শৰ্মা, শিখৰ ধৱন, সুৰেশ ৰাইনা, ৰবীন্দ্ৰ জাদেজা, ভুৱনেশ্বৰ কুমাৰ, বৰুণ এৰন, ষ্টুৱাৰ্ট বিনি, যি ইতিমধ্যে অৱসৰ ঘোষণা কৰিছে, তেখেতো আছিল টিমত, অমিত মিশ্ৰা, অজিংক্য ৰাহানে, ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ ছামি আৰু মোহিত শৰ্মা। এনেদৰে এটা টিম পঠিয়াইছিলে ভাৰতৰ ফালৰ পৰা। যথেষ্ট ভাল টিমে পঠাইছিলে, যিটো টিমে ফাইনেললৈকে পাবলৈ সক্ষম হৈছিলে। এই বিশ্বকাপটোৰ প্ৰথমখন মেটচ আৰম্ভ হৈছিলে বাংলাদেশ আৰু আফগানিস্তানৰ মাজত এখন খেলৰ পৰা, যিখন খেল বাংলাদেশে জিকিছিল। আফগানিস্তান মাত্ৰ 72 ৰানতে অল উইকেট হৈ পৰিছিল। আৰু আমি যদি আমাৰ ভাৰতীয় টিমৰ কথা ক'বলৈ যাওঁ, ভাৰতীয় টিমৰ প্ৰথমখন মেটচ অনুষ্ঠিত হৈছিলে পাকিস্তানৰ লগত, চিৰবৈৰী পাকিস্তানৰ লগত, যিখন খেলত পাকিস্তানে ইমান ভাল বেটিং কৰিব পৰা নাছিল। তেওঁলোকে 130 ৰান কৰিবলৈ সক্ষম হৈছিল নিৰ্ধাৰিত 20 অভাৰত, যিটো নেকি ভাৰতে 18.3 অভাৰতে প্ৰাপ্ত কৰিছিল। বিৰাট কোহলিয়ে 36 আৰু সুৰেশ ৰাইনাই 35 ৰানৰ উল্লেখযোগ্য অৱদান দি এইখন খেল জিকিছিল। ইয়াৰ পাছৰখন গ্ৰুপ মেটচ অনুষ্ঠিত হৈছিল ভাৰতৰ ৱেষ্ট ইণ্ডিজৰ লগত। ৱেষ্ট ইণ্ডিজকো ভাৰতে 7 উইকেটত পৰাস্ত কৰিছিল। ৱেষ্ট ইণ্ডিজক ভাৰতে 20 অভাৰত 129 ৰানত বান্ধি ৰাখিবলৈ সক্ষম হৈছিল, যিটো নেকি ভাৰতে 19 অভাৰ 4টা বলত প্ৰাপ্ত কৰে, যিটো টাৰ্গেট। আৰু ভাৰতৰ ফালৰ পৰা ৰোহিতে 62 আৰু বিৰাট কোহলিয়ে 54 ৰানৰ অৱদান দি এইখন খেল জিকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পাছৰ মেটচখন ভাৰতৰ হৈছিল বাংলাদেশৰ লগত, আয়োজক দেশ বাংলাদেশৰ লগত, য'ত নেকি বাংলাদেশে 139 ৰানৰ টাৰ্গেট দিছিল 20 অভাৰত, যিটো নেকি ভাৰতে 18.3 অভাৰত প্ৰাপ্ত কৰিছিল। এইখন খেলত বিৰাট কোহলিয়ে 57 আৰু ৰোহিত শৰ্মাই 56 ৰানৰ অৱদান দিছিল। ইয়াৰ পাছৰ খেলখন হৈছিল অষ্ট্ৰেলিয়াৰ লগত। এইখন খেলত ভাৰতৰ যুৱৰাজ সিঙে 43টা বলত 60 ৰানৰ এটা উল্লেখযোগ্য অৱদান দিছিল, যাৰ বলত ভাৰতে অষ্ট্ৰেলিয়াক 160 ৰানৰ টাৰ্গেট দিবলৈ সক্ষম হৈছিল। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে অষ্ট্ৰেলিয়ান টিমটো মাত্ৰ 16.2 অভাৰতে 86 ৰানত অল উইকেট হৈ যায়। ৰবিচন্দ্ৰন অশ্বিনে 4টা উইকেট দখল কৰে। সেইদিনা গোটেই খেলখনতে স্পিনৰ যাদু চলিছিল। অমিত মিশ্ৰা, জাদেজা আৰু অশ্বিনৰ স্পিনৰ যাদু চলিলে, যাৰ কবলত অষ্ট্ৰেলিয়া পৰিল আৰু হাৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল। এনেদৰে ভাৰতে অপৰাজয় হিচাপে এখনো খেল নহৰাকৈ
ছেমিফাইনেলত প্ৰৱেশ কৰিলে, ছেমিফাইনেলত মুখামুখি হ'ল দক্ষিণ আফ্ৰিকাৰ লগত। গোটেই যদি স্ক'ৰ কাৰ্ডখন চাওঁ আমি ছেমিফাইনেলৰ, তেওঁলোকে প্ৰথম বেটিং কৰি 172 ৰান কৰিছিল, ডিককে 6, আমলাই 22, প্লেচিছে 58, ডিউমিনিয়া 45, ডিভিলিয়াৰ্ছে 10, মিলাৰে 23 ৰান কৰিছিল আৰু ভাৰতৰ ভুৱনেশ্বৰে 1, ৰবিচন্দ্ৰনে 3টা, এনেদৰে 4টা উইকেটহে ল'বলৈ সক্ষম হৈছিল। তাৰ প্ৰত্যুত্তৰত ৰোহিতে 24, ৰাহানে 32, কোহলিয়ে 72, ইউবৰাজে 18 আৰু ৰাইনাই 21 ৰান কৰিবলৈ সক্ষম হৈছিল। এনেদৰে 19 অভাৰ 1 বলত ভাৰতে এইখন খেল জিকি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। এইটো বিশ্বকাপত ভাৰতৰ অপেনাৰ শিখৰ ধৱনৰ বেয়া ফৰ্ম অব্যাহত আছিল। তেওঁ 2টামান ইনিং বেয়া খেলিছিলে, 0 ৰান কৰিছিলে, 1 ৰান কৰিছিলে। এইবাবে তেওঁক বাহিৰত বহুৱাই, বহুত ডাঙৰ ডাঙৰ মহান খেলুৱৈয়ে বাহিৰত বহুৱাই বেলেগক সুযোগ দিয়াৰ কথা কৈছিল। গতিকে সেইটো টুৰ্ণামেণ্টত শিখৰ ধৱনক বাহিৰত বহুৱাই অজিংক্য ৰাহানেক অপেনাৰ হিচাপে ৰোহিতৰ লগত অপেনিং কৰোৱা হৈছিল, যিটো সিদ্ধান্ত হয়তো অলপ সন্দেহজনক আছিল। যদিও ডিচেণ্ট কিছুমান ইনিং খেলিছিল ৰাহানে, 20-24 ৰানৰ ইমানো ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল ৰাহানেও। মোৰ মতে শিখৰ ধৱনক আৰু অকণমান সুযোগ দিয়া হ'লে, আৰু অলপ ভাল কৰিলে হ'লে বহুত সোনকালে তেওঁৰ পৰা বিশ্বাস উঠি গ'ল। যদিও বা ভাৰতে ছেমিফাইনেললৈকে অপৰাজয় আছিল, এখনো খেল হৰা নাছিল, তথাপিও কিন্তু শিখৰ ধৱনক বাহিৰত বহুৱাই ৰখা হ'ল। এইটো এটা বেয়া সিদ্ধান্ত হ'ল বুলি মই ভাবোঁ, যদিও ফৰ্ম বেয়া আছিলে বাবে বহুৱাই দিয়া হৈছিল শিখৰ ধৱনক। এতিয়া আহিলোঁ প্ৰতিশোধৰ কথালৈ। মুখ্য যিটো প্ৰতিশোধ শ্ৰীলংকাৰ, সেইটো দেখা গৈছিলে ICC বিশ্বকাপ 2014ৰ ফাইনেলখনত তেওঁলোকৰ মুখামুখি হৈছিল ভাৰতৰ লগত। আৰু ভাৰতে শ্ৰীলংকাক কেনেকুৱা এটা ঘা দি থৈছিল, কেনেকুৱা এটা আঘাত দি থৈছিল 2011 চনত, সেইটো সকলোৱে জানে। আৰু সেই প্ৰতিশোধটো ল'বলৈ পূৰ্ণ সুযোগ পাইছিল, সম্পূৰ্ণ ধুনীয়া এটা সুযোগ পাইছিল মালিংগাৰ নেতৃত্বত শ্ৰীলংকাৰ এই টিমটোৱে। 2014 চনৰ T20 বিশ্বকাপৰ ফাইনেল আৰু ভাৰতৰ প্ৰথম বেটিং। ভাৰতৰ ৰোহিত শৰ্মাই 26টা বলত 29 ৰানৰ অৱদান দি সোনকালে আউট হৈ যায়। ৰাহানে 8টা বলত 3 ৰান কৰি সোনকালে আউট হৈ যায়। আৰু আটাইতকৈ বেছি ৰান কৰিছিলে বিৰাট কোহলিয়ে। গোটেই খেলখন তেখেতে এক প্ৰকাৰে ধৰি ৰাখিছিল আৰু তাত ৰান কৰাটো ইমান সহজ নাছিল, যথেষ্ট টান পিটছ আছিল। বিৰাট কোহলিয়ে তথাপিতো এফালৰ পৰা খেলখন ধৰি ৰাখি 58টা বলত 77 ৰানৰ অৱদান দিবলৈ সক্ষম হৈছিল আৰু ধোনীয়ে 7টা বলত 4। আৰু এইখন খেলৰ খলনায়ক হিচাপে ইউবৰাজ সিঙক ধৰা হয়। 2011 চনৰ বিশ্বকাপত যিজন নায়ক আছিলে ভাৰতৰ, সেইজনেই খলনায়কলৈ পৰিণত হৈছিল 2014 চনৰ T20 বিশ্বকাপৰ ফাইনেলখনত। যিটো সময়ত তেখেতে মাৰি খেলিব লাগিছিল, শেষৰ ফালে ৰান কৰিব লাগিছিল, 6 মাৰিব লাগিছিল, সেইটো সময়তে তেখেতে যুঁজ দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল শ্ৰীলংকাৰ বলাৰসকলৰ বিৰুদ্ধে। তেখেতে শ্ৰীলংকাৰ পেচাৰসকলৰ বলত ৰান কৰিব পৰা নাছিল। 21টা বল খেলি তেখেতে মাত্ৰ 11 ৰান কৰিবলগীয়া হৈছিল, যিটোৱে ভাৰতীয় টীমটোক হৰাৰ ফালে ঠেলি দিছিল আৰু নিৰ্ধাৰিত 20 অভাৰত মাত্ৰ 130 ৰান কৰিবলৈ সক্ষম হৈছিল। কেৱল মাত্ৰ 131 ৰান টাৰ্গেট দিবলৈ সক্ষম হৈছিল ভাৰতে এই ফাইনেলখনত শ্ৰীলংকাৰ বাবে, যিটো শ্ৰীলংকাৰ বাবে ইমান কঠিন নাছিল। 131 ৰানৰ যিটো স্ক'ৰ আছিলে, সেইটো স্ক'ৰৰ চেছ কৰিবলৈ আহি তেওঁলোকৰ ইমান ভাল হোৱা নাছিলে আৰম্ভণি। কুশাল পেৰেৰাই 7টা বলত 5, দিলছানে 16টা বলত 18 ৰান কৰি আউট হৈ গৈছিল। যদিও মাজত তেওঁলোকৰ দুজন আটাইতকৈ অভিজ্ঞ খেলুৱৈ মাহেলা জয়াবৰ্ধনা আৰু কুমাৰা চাংগাকাৰা, এই দুজনে খেলখন ধৰি ৰাখিছিলে। মাহেলাই 24টা বলত 24 আৰু চাংগাকাৰে 35টা বলত 52 ৰান অৰ্ধশতক কৰি এই গোটেই খেলখন শ্ৰীলংকাৰ ফালে লৈ গৈছিল। চাংগাকাৰা নট আউট হৈ থাকিলে, 3 মানে 11টা বলত 7 আৰু থিছাৰা পেৰেৰাই আহি ফিনিচিং কৰিলে। তেখেতে 14টা বলত 23 ৰান কৰিলে আৰু এনেদৰেই 17 অভাৰ 5টা বলত শ্ৰীলংকাই এই টাৰ্গেটটো অতিক্ৰম কৰি ভাৰতক পৰাস্ত কৰিলে আৰু প্ৰতিশোধ পূৰণ কৰিলে, যাৰ ফলস্বৰূপে তেখেতসকলে T20 বিশ্বকাপ
14 জয় কৰিবলৈ সক্ষম হয়। ভাৰতৰ বলাৰসকলে ইমান সুন্দৰ প্ৰদৰ্শন কৰিব নোৱাৰিলে। ভুৱনেশ্বৰ কুমাৰ 18 ৰান দি উইকেট নাই, মোহিত শৰ্মা 18 ৰান দি এটা উইকেট, অশ্বিন 29 ৰান দি এটা উইকেট, মিশ্ৰা 32 ৰান দি এটা উইকেট, ৰাইনা 24 ৰান দি এটা উইকেট আৰু জাদেজা 11 ৰান দি উইকেট নাই। আৰু এইখন খেলৰ পাছতেই তেওঁলোকৰ দুজন আটাইতকৈ অভিজ্ঞ বেটছমেন, অভিজ্ঞ ক্ৰিকেটাৰ কুমাৰ সাংগাকাৰা আৰু মাহেলা জয়াবৰ্ধনে শ্বৰ্ট ফৰ্মেট ক্ৰিকেটৰ শ্বৰ্ট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল, T20ৰ পৰা অৱসৰ ঘোষণা কৰিছিল। সেইদিনাই অৱসৰ ঘোষণা কৰিছিল। আপোনালোকে চিন্তা কৰি চাওক তেওঁলোক কেনেকুৱা এটা প্ৰতিশোধৰ অগ্নিত জ্বলি আছিলে। 2011 চনত তেওঁলোকে জিকিব পৰা নাছিলে। 2014 চনৰ বিশ্বকাপত যেতিয়াই তেওঁলোক জিকিলে তেতিয়াই ক্ৰিকেটৰ পৰাই অৱসৰ ঘোষণা কৰি দিলে শ্বৰ্ট ফৰ্মেটৰ পৰা। গতিকে চিন্তা কৰি চাওক কেনেকুৱা এটা প্ৰতিশোধৰ মনোভাৱ লৈ পেলাই তেওঁলোকে খেলিছিলে। সেইদিনাখন কিন্তু তেওঁলোক হৰাৰ কোনো ধান্দাত নাছিলে, হৰাৰ মতলবত নাছিলে। সেইখন খেল জিকি প্ৰতিশোধ লোৱাৰ ধান্দাতহে আছিলে। সেইবাবেই ভাৰতে সেইদিনা মহেন্দ্ৰ সিং ধোনীৰে নেতৃত্বত আছিলে। মহেন্দ্ৰ সিং ধোনীকে এটা তীব্ৰ প্ৰত্যুত্তৰ দিলে শ্ৰীলংকাই মালিংগাৰ নেতৃত্বত। সেইদিনা সেইটো বিশ্বকাপ জিকি ভাৰতৰ হাতৰ পৰা অন্য এটা চান্স ওলাই গ'ল বিশ্বকাপ জিকাৰ ক্ষেত্ৰত, যিটো নেকি বহু ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে বৰ্তমান সময়ত পাহৰি গৈছে। আৰু বিৰাট কোহলীয়ে ৰান নকৰে বুলি কৈ থাকে, যিখিনি ফাইনেল হওক, নক আউট ৰাউণ্ড হওক, ছেমি ফাইনেল হওক, কিন্তু এইটো বিশ্বকাপৰ কিন্তু ছেমি ফাইনেল আৰু ফাইনেল দুয়োটাতে কিন্তু বিৰাট কোহলীয়ে 72 আৰু 77 ৰানৰ আটাইতকৈ উল্লেখযোগ্য অৱদান দিছিল। সেইটো আপোনালোকে মনত ৰাখিব লাগিব। বিৰাট কোহলী সেই বিশ্বকাপটোৰ টপ ৰান স্ক'ৰাৰ আছিল আৰু তেখেতক মেন অফ দ্য টুৰ্ণামেণ্ট খিতাপেৰে অভিহিত কৰা হৈছিল। কিন্তু যদিও কি হ'ব, ইমান ৰান কৰিলে, টীমক ফাইনেললৈকে পোৱালে, নিজৰ বলত নিজে অৱদান দিছে। ৰোহিত শৰ্মাই অৱদান দিছিলে, বিৰাট কোহলীয়ে অৱদান দিছিলে। এটা ভাল বিশ্বকাপ আছিল ভাৰতৰ বাবে। কিন্তু শেষত শ্ৰীলংকাৰ প্ৰতিশোধটোৰ সন্মুখীন হ'বলগীয়া হ'ল ভাৰতীয় টীমটো। ভাৰতৰ যিসকল স্পিনাৰ আছিল তেওঁলোকে যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান দিছিল, মিশ্ৰা হওক, অশ্বিন হওক। কিন্তু শ্ৰীলংকান টীমটোৱে হ'ল এনেকুৱা এটা টীম যি স্পিন খেলিব জানে, স্পিন খেলিব পাৰে। সেইটো সময়ত বহুত শক্তিশালী আছিল তেওঁলোকৰ টীম। আৰু জয়াবৰ্ধনা, সাংগাকাৰা কিমান বছৰৰ পৰা খেলি আহিছে, ক্ৰিকেট খেলি আহিছে, বিশ্বকাপ খেলি আহিছে। গতিকে তেওঁলোকৰ অভিজ্ঞতাটো বহুত বেছি আছিলে। সেইটোৱে এটা কাৰণ হ'ল যাৰ বাবে ভাৰত হাৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল। স্পিন ফ্ৰেণ্ডলি পিচ আছিলে আৰু তেওঁলোকৰ ক্ৰিকেটাৰসকল স্পিনক খেলাৰ ক্ষেত্ৰত বহুত অভিজ্ঞ আছিল। ভাৰতীয় ক্ৰিকেটাৰসকলতকৈও অভিজ্ঞ আছিল। সেইবাবেই তেওঁলোক জিকিলে বিশ্বকাপ। যদিও বৰ্তমানো সময় আছে, শ্ৰীলংকাক বৰ্তমান সময়ত হৰুৱাই আছে ভাৰতে, আৰু সময় আহিব, আমিও প্ৰতিশোধ ল'ম, তেওঁলোকক আমিও এৰি নিদিওঁ। কেতিয়াবা এনেকুৱা সময় আহিব শ্ৰীলংকাক আকৌ হৰুৱাই পেলাই আকৌ প্ৰতিশোধ ল'বলৈ সক্ষম হ'ব। তেতিয়ালৈকে আমি অপেক্ষা কৰিম। সেয়া এছিয়া কাপেই হওক বা কিবা বিশ্বকাপৰ ফাইনেলেই নহওক কিয়, শ্ৰীলংকাক আকৌ কেতিয়াবা পালে তেওঁলোকক খুন্দি পেলাব লাগিব। গতিকে আমাকো আঘাত দি থৈছে, আমিও আঘাত দি থৈছোঁ। গতিকে ইকুৱেল হৈ আছে ফাইটবিলাক। বৰ্তমান সময়ত বাৰু শ্ৰীলংকান টীমটো ইমান শক্তি নাই, অলপ দুৰ্বল হৈছে। যদিও তেওঁলোক আগলৈ যাব, লাহে লাহে উন্নতি তেওঁলোকৰো হ'ব। লাহে লাহে যিহেতু বাঢ়ে টীমবিলাকৰ শক্তি, বাংলাদেশৰ বৰ্তমান সময়ত শক্তি বাঢ়ি আছে, তেনেদৰে বাঢ়ি গৈ থাকিব। ভাৰতেও নিজৰ শক্তিটো বজাই ৰখাটো গুৰুত্বপূৰ্ণ। আৰু আমি আশা কৰিম যে ভাৰতে এইবাৰৰ T20 বিশ্বকাপত জিকক। এনেদৰে বিভিন্ন ধৰণৰ খবৰ বাতৰি কাহিনী মই লৈ পেলাই আহিয়ে থাকিম। আকৌ যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক দিব, শ্বেয়াৰ কৰিব। বিশেষকৈ যিসকলে ক্ৰিকেট খেলি আৰু চাই ভাল পায় তেওঁলোকলৈ শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব, যাতে মই আকৌ আহি থাকিলে আপোনালোকে আপডেট পাই থাকে, ন'টিফিকেশ্যন পাই থাকে। তেতিয়ালৈকে ধন্যবাদ।